যদি আপোনালোকে চৰকাৰী লেট্ৰিনৰ বাবে আবেদন কৰিছিলে তেতিয়াহ'লে আপোনালোকৰ লিষ্টসমূহ ইয়াতে উল্লেখ হৈ গৈছে। আপোনালোকে যদি চেক কৰা নাই বা গম পোৱা নাই এই ৱেবছাইটটোত আহি আপোনালোকে চেক কৰি ল'ব পাৰিব। আহক আমি এই ৱেবছাইটটোৰ লিংকটো মই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনতে দি দিম, আপোনালোকে গৈ এবাৰ চেক কৰি ল'ব আৰু আপোনালোকৰ নামসমূহ চাই ল'ব। এই ৱেবছাইটটো এনেকৈ অ'পেন হোৱাৰ পাছত আপোনালোকে এনেকৈ স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পাছত আপোনালোকে ইয়াতে অলপ স্ক্ৰল কৰি ইয়াতে MIS যিটো দেখিছে ইয়াতে MIS তাতে ক্লিক কৰিব। MISত ক্লিক কৰাৰ পাছত আপোনালোকে অলপ দেৰি ৱেইট কৰাৰ পাছত আপোনালোকৰ তাত নতুন পেজ এটা অ'পেন হৈ যাব। নতুন পেজ এটা অ'পেন হোৱাৰ পাছত আপোনালোকে ইয়াতে স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পাছত আপোনালোকে দেখিবলৈ পাব ইয়াতে ER77A যিটো স্বচ্ছ ভাৰত মিছন টাৰ্গেট বুলি ইয়াতে লিখা আছে, তাতে আপোনালোকে ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াতে অলপ দেৰি ৱেইট কৰিব লাগিব। ৱেইট কৰাৰ পাছত আপোনালোকৰ ইয়াতে নতুন এটা পেজ অ'পেন হৈ যাব। তো নতুন হোৱা পেজটো অ'পেন হোৱাৰ পাছত আপোনালোকে ইয়াতে ৱেইট কৰাৰ পাছত ইয়াতে আপোনালোকে ষ্টেটটো চিলেক্ট কৰিব লাগিব। ইয়াতে ষ্টেটটো চিলেক্ট কৰাৰ পাছত ইয়াতে আকৌ এটা নতুন পেজ এটা খোল খাব। অলপ দেৰি ৱেইট কৰাৰ পাছত আপোনালোকে দেখিবলৈ পাব ইয়াতে আপোনালোকৰ যিটো ডিষ্ট্ৰিক্ট তাতে চিলেক্ট কৰিবলৈ আহিব। আমি ইয়াতে ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি দিছোঁ। ডিষ্ট্ৰিক্টটো চিলেক্ট কৰাৰ পাছত আপোনালোকে ইয়াতে অলপ দেৰি ৱেইট কৰাৰ পাছত ইয়াতে আপোনালোকৰ ব্লকৰ যিটো নাম সেইটো আপোনালোকে ইয়াতে চিলেক্ট কৰিব লাগিব। আপোনাৰ যোনটো ব্লক ইয়াতে আপুনি চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি লোৱাৰ পাছত আপোনালোকে ইয়াতে অলপ দেৰি ৱেইট কৰাৰ পাছত আপোনালোকৰ এনেধৰণে পেজটো অ'পেন হ'ব। এনেধৰণে পেজটো অ'পেন হোৱাৰ পাছত আপোনালোকে ইয়াতে স্ক্ৰল কৰাৰ পাছত আপোনালোকৰ যোনখন গাঁও আপোনালোকে বাছি মেলি ইয়াতে আপোনালোকৰ লিষ্টসমূহ চাই ল'ব পাৰিব। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যাতে নতুন নতুন আপডেটসমূহ আপোনালোকে পাই থাকে। ধন্যবাদ।